পৰিবা মায়ে নোৱাৰে ন তোমাক দুখ পাবা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিলো এটি সুন্দৰ আবেলিৰ সৈতে পুনৰবাৰ মই যেতিয়া আপোনালোক সকলোলৈকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, পৰিৱেশটো চাওক। ঘৰৰ পৰা অকণমান ওলাই আহিলোঁ, পথাৰৰ দৃশ্য গোটেইবোৰ এতিয়া ধান চপাই মেলি পথাৰ খুব এটা সুন্দৰ মনোহা। সেইফালে আৰু বেলি ডুবু ডুবু অৱস্থা। এই পৰিৱেশটো চাই সঁচাকৈ ভাল লাগে। আপোনালোকৰ লগত কথা পাতোঁ বুলি এই ভিডিঅ'টো অকণমানিকৈ হ'লেও মই বনাবলৈ চেষ্টা কৰিছোঁ। আজি হ'ল 1 জানুৱাৰী আৰু 2023 বৰ্ষৰ আজিৰ প্ৰথমটো দিন। আৰু এই দিনটোত বিশেষকৈ আপোনালোক সকলোলৈকে মই যেতিয়া শেহতীয়াকৈ হ'লেও মোৰ চেনেলটিৰ জৰিয়তে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন লগতে শুভকামনা যাচিছোঁ, যাতে আহিবলগীয়া বছৰটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনে অধিক সুখ আৰু সমৃদ্ধিৰ বতৰা। আৰু আহিবলগীয়া সময়খিনি যাতে সুমধুৰ হৈ আহে আপোনালোকৰ জীৱনলৈ, তাৰে কামনা কৰিছোঁ। এয়া মই আপোনালোকক আবেলিৰ সময় পথাৰৰ দৃশ্য দেখুৱাইছোঁ। চাওকচোন, সেই দূৰত সেই গৰু ছাগলীবোৰ এতিয়া ঘৰলৈ নিবলৈ আৰম্ভ কৰিছে। এই পৰিৱেশটো এটা খুবেই ভাল লগা পৰিৱেশ। আৰু আপোনালোকৰ সপোনবোৰ যাতে বাস্তৱায়িত হয় এই বছৰটোতে, আৰু আপোনালোকৰ যিবিলাক আধৰুৱা কাম আছে বা আধৰুৱা হৈ আছে কামবোৰ, সেই কামবোৰ যাতে আপোনালোকে সম্পূৰ্ণ কৰি তুলিব পাৰে আৰু আপোনালোকৰ আহিবলগীয়া সময়খিনি যাতে সুমধুৰ হয়, তাৰে কামনা কৰিছোঁ। আমি আচলতে আবেলি সময়ত অকণমান ঘৰৰ পৰা ৰাস্তাইদি ওলাই আহিলোঁ আৰু বিশেষকৈ আপোনালোকৰ লগত অকণমান কথা পাতোঁ বুলি ওলাই আহিলোঁ। আৰু আমাৰ অভিনন্দনে কিবা এটা ক'ব বোলে, কৈ দিয়া। হাই দোস্ত, হেপী নিউ ইয়াৰ। আৰু তুমি কৈ দিয়া। নতুন বছৰ শুভেচ্ছা থাকিলে। তো বন্ধু বান্ধৱীসকল, আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ মই আপোনালোক সকলোলৈকে নতুন বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিছোঁ।